নমস্কাৰ বন্ধু-বান্ধৱীসকল। শ্ৰী শ্ৰী মাধৱদেৱৰ চমু পৰিচয়। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ১৪৮৯ চনত হৈছিল। মাধৱদেৱৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা ভূঞা। জন্মস্থান উত্তৰ লখিমপুৰ নাৰায়ণপুৰৰ অঞ্চলত। অসম। শিক্ষা ৰাজেন্দ্ৰৰ অধ্যাপক টোলত পঢ়িছিল। মাধৱদেৱৰ এগৰাকী ভনীয়েক আছিল, উৰ্বশী। মাধৱদেৱৰ মৃত্যু ১৫৯৬ খ্ৰীষ্টাব্দত ভেলা মধুপুৰ, কোচবিহাৰত। তেওঁ ১০৭ বছৰ জীয়াই আছিল। মাধৱদেৱৰ সাহিত্য জীৱনৰ অৱদান অসমীয়া সমাজৰ বাবে অমূল্য, কোনো বিনিময় নহয়। আখ্যানমূলক ৰচনা ৰামায়ণ, আদিকাণ্ড, ৰাজসূয় কাব্য। তত্ত্বমূলক ৰচনা জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামঘোষা। নাটক চোৰধৰা, পিমপৰা গুচোৱা, দধি মন্থন, ভূমি লেটোৱা, ভোজন বিহাৰ, অৰ্জন ভূঞা। বৰগীতসমূহ ভক্তিৰ প্ৰাণ স্পৰ্শী প্ৰকাশ, দাস্য আৰু ব্যাতশৈল্য এই ভাগৰেই বৰগীত ৰচনা কৰিছিল। যদিও ব্যাতশৈল্যৰ ভাগৰ গীত অধিক, তেওঁৰ বৰগীতৰ সংখ্যা হ'ল ১৯১টা। পণ্ডিতসকলৰ মতে মাধৱদেৱ শংকৰদেৱৰ প্ৰিয় শিষ্য, প্ৰধান সংগী। মহাপুৰুষ শংকৰদেৱৰ বৈষ্ণৱ আন্দোলন সবল আৰু সাহসী ৰূপত পৰিণত কৰাৰ কৃতিত্বত কেৱল শংকৰদেৱৰেই প্ৰাপ্য নহয়, মাধৱদেৱৰো সমানেই প্ৰাপ্য। মণিকাঞ্চন। মাধৱদেৱে দৰিদ্ৰতাৰ অনাটনত তেওঁ সৰু কালতেই অতিবাহিত কৰিছিল। মাধৱদেৱে ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত পঢ়ি থাকোঁতেই দেউতাকৰ মৃত্যু হৈছিল। তাৰ পাছত মাক